Hello guys, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি ওলাই আহিছোঁ বাইচাইকেল ৰাইড কৰিবলৈ আৰু ওচৰতে এটা যেনেকৈ মই আপোনালোকক ক'লোঁ লেকটো দেখুৱাম। চ' লেটছ এই চাইকেলবোৰ আনলক কৰিবলৈ বহুত দিগদাৰ হয়। যদি লাক বাই চান্স আমি চাইকেলখন আনলক কৰিব পাৰোঁ দেন আমি চাইকেলখন লৈ যাম, আদাৰৱাইজ আমি খোজকাঢ়িয়ে গুচি যাম। চ' চাইকেলখন ল'বলৈ আপোনাৰ এটা এপ্লিকেশ্যন থাকে, সেই এপ্লিকেশ্যনটো ডাউনলোড কৰি তাতে স্কেনাৰ QR কোড এটা থাকে, চ' সেইটো স্কেন কৰি আমি চাইকেলখন আনলক কৰিব পাৰোঁ। চ' ব'লক গাইছ চাইকেলখন লৈ লওঁ আমি। অলমষ্ট পালোহি আমি চাইকেল, অলপ আগতে যাওক। চ' ফাইনেলি গাইজ আমি পালোহি সেয়া চাইকেলছ। এতিয়া চাওঁ ৰ'ব আনলক হয় নে নহয়। Let's see, because ইয়াতে আনলক কৰোঁতে বহুত বেছি প্ৰব্লেম হয়। চ' লেটছ চি আনলক হয় নে নহয়। আনলক হৈ যায় দেন আমি চাইকেলখন লৈ ফুৰিম। হ'লনে? আই উইচ কি হৈ যায়। উপছ, অ' মাই গড, এইখন নহ'লে গাইজ। লেটছ ট্ৰাই দ্য আদাৰ ওৱান। বেলেগ এখন ট্ৰাই কৰোঁ হা, এইখন ট্ৰাই কৰা। চ' গাইজ ফাইনেলি আমি চাইকেল পালোঁ। বেড লাক, ইমানকেইখন চাইকেল আছে, অকল এখন চাইকেল কানেক্ট হ'ল। চ' আমি এখন চাইকেল লৈয়ে গৈ আছোঁ। আই শ্ব' ইউ দ্য চাইকেল। আৰু এইটো গিয়েৰ আছে, এইটো গিয়েৰ হয়। চ' মই এনেকুৱা চাইকেল ফাৰ্ষ্ট টাইম চলাইছোঁ, চ' অলপ দিগদাৰ হৈছে, মানে ভয় লাগিছে পৰি যাওঁ নেকি। লেটছ চি, এবাৰ ট্ৰাই কৰি চাওঁ, যদিহে চলাব পাৰোঁ দেন লৈ যাম। চ' লেটছ ট্ৰাই গাইজ, চলো। হ'ব দে হ'ব দে। এয়া আমি সোমাব লৈছোঁ। লকডাউন হৈ আছে মুম্বাইত, ষ্টিল ইয়াতে বহুত বেছি ক্ৰাউড হয়। আমি ভাবা নাছিলোঁ ইমান ক্ৰাউড হ'ব বুলি ন, বাট বহুত বেছিয়ে ক্ৰাউড হয়। মাই গড, ইয়াতে সৰু সৰু ষ্টলছ আছিল লাষ্ট টাইম, বাট ষ্টলছবোৰ বন্ধ। বাট ষ্টিল মানুহ আছে বহুতখিনি। একদম চল নালাগে। গাইজ, যেতিয়া মই লাষ্ট টাইম আহিছিলোঁ ইয়াতে ব'টিং এণ্ড অল হৈছিল, বাট এতিয়া ৰিচেণ্টলি ব'টিং এণ্ড অল চব বন্ধ হৈ আছে। চ' আহি ৰৈ ভাল লাগিছে, বাট ব'টিং এণ্ড অল চব দেখাব পৰা হ'লে বেছি ভাল লাগিলে হয় ন। সেইটো থাকি গ'ল। নেক্সট টাইম আকৌ আহিলে লগক ভালকৈ জেগাখিনি দেখুৱাম। বাট ষ্টিল সিফালে আমি যাম ইটো ছাইডে, দেন আপোনালোকক আৰু দেখাম। আগৰ পৰা আৰু ধুনীয়া ভিউ আহিব। আমি আছিলোঁ ক'ত জানে, এবাৰ দেখাই দিছোঁ ৰ'ব। আমি আছিলোঁ সেইটো পাৰে, সেইফালে আমি আছিলোঁ। এতিয়া আমি এইটো পাৰে আহিলোঁ। দিজ আৰ দ্য ব'টছ। হা, কোনটো? অ' এইটো দেখিছে বান্দৰ, সি বিন্দাছ বহি আছে স্কুটিৰ ওপৰত। কোনফালে আছে? অ' ৱাও, ইয়াত এটা মন্দিৰো আছে। ব'লক মন্দিৰটো বাহিৰৰ পৰা এটা সেৱা কৰি লওঁ। মন্দিৰটো গণপতি মন্দিৰ হয়। আৰু ইয়াতে সৰু সৰু হেৰি আছে, কি বুলি কয়, ষ্টলছ আছে। এইবোৰ চাওঁ, লাষ্ট টাইম হওঁতে এইবোৰ চব খোলা আছিল, এতিয়া বন্ধ। সেইনা এইবোৰ দেখিছেনে, চব বন্ধ। লাষ্ট টাইম মই আহিছিলোঁ ৰাতি আন্ধাৰত আহিছিলোঁ, ভাল লাগিছিল।
গাইজ মই ইয়াৰ পৰা পাহাৰখন আপোনালোকক ভালকৈ দেখাম সেইখন দেখিছেনে সেইখন আৰু এটা বস্তু চাওক আচাৰটো বেক চাইডৰ পৰা মই আপোনালোকক দেখাই আছোঁ বাট ভাল লাগিলে আজি ইভিনিংটো বহুত বেছি ভাল এই লেকটোৰ মাজত এয়া চাওক শিৱজীৰ এটা ষ্টেচু আছে ইমান ধুনীয়া লাগিছে ন দূৰৰ পৰা দেখিবলৈ মানে ওচৰৰ পৰা আৰু ধুনীয়া লাগিব আমি যদি সেইফালেদি যাওঁ তেতিয়াহ'লে ওচৰৰ পৰাও দেখাম বাট বহুত বেছি ধুনীয়া লাগিছে লেকটো ইমানেই ডাঙৰ হয় আমি পূৰা এটা ৰাউণ্ড মাৰি এনেকৈ দি এতিয়া আহিছোঁ আৰু এইটো ৰাস্তা হয় এফালেদি ওলাই যায় এনেকৈ দি ওলাই যায় চ' গাইজ এতিয়া আন্ধাৰ অলম'ষ্ট হ'ল যিহেতু আমি চাইকেল লৈ আহিছোঁ আৰু আমি গৈ পেলাই চাইকেলখন তাত দিবই লাগিব চ' আজি বেছি দেৰি নকৰোঁ যাওঁ আৰু চ' যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো নিশ্চয় প্ৰেছ কৰিব চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' চ' আজিলৈ